হাই গাইজ, মোক এজন ফ্ৰেণ্ডে কমেণ্ট কৰি সুধিছিলে যে মাকৈ খেতিৰ ওপৰত সকলো কথা সামৰি এটা ভিডিঅ' বনাওঁ। আজি মই সেই ভিডিঅ'টো বনাম। তেওঁ সুধিছিল যে মাটি কেনেকৈ চহাব লাগে আৰু মাটি চহোৱাৰ পিছত কিমানখিনি দূৰে দূৰে মাকৈ দিব লাগে, তাৰপিছত কিমানখিনি পৰিমাণে সাৰ দিব লাগে আৰু কি মাকৈ ভাল আৰু পানী কেইবাৰ দিব লাগে আৰু মাকৈ কেতিয়া উঠে, আজি গোটেইখিনি মই ক'ম। আগতে আমি ভিডিঅ'টো আৰম্ভ কৰি লওঁ ব'লক। ৱেলকাম টু মাই চেনেল আছামিজ এগ্ৰিকালচাৰ ট্ৰিক্স। মাকৈ খেতিৰ কাৰণে মাটি চহাবলৈ হ'লে প্ৰথমতে আপুনি মাকৈ খেতিৰ কাৰণে প্ৰথমতে হাক্টা বা কাল্টিভেটাৰ একচাহ মাৰি ল'ব লাগে। তাৰপিছত লোটাৰ মাৰিব লাগে। এনেকৈ 2-3 দিন থকাৰ পিছত একবাৰ কাল্টিভেটাৰ আৰু হাক্টাৰে চহোৱাৰ পিছত বা আজি কাল্টিভেটাৰ মাৰিলে 2 দিনমান তাতে ৰ'দ পৰিব দিব। তাৰপিছত লোটা ভেটা মৰাৰ পিছত তাতে ৰ'দ পৰি দিব। এনেকৈ 4বাৰ কাল্টিভেটাৰ বা হাক্টা আৰু 3বাৰ ৰোটাৰ মৰাৰ পিছত ৰোটাৰেদি মাটিখিনি সমান হোৱাৰ পিছত আপুনি তাতে খিৰাল কাটিব লাগিব। খিৰাল কিছুমানে হাক্টা দি কাটে আৰু কিছুমানে খিৰাল কটা ফাল আছে। খিৰাল কটাৰ পিছত আপুনি মাকৈ খেতিত সাৰ দিব লাগিব আৰু মাকৈ পেলাব লাগিব। সাৰ দিব লাগে, DAP দিব পাৰে আপুনি 30 কেজিৰ পৰা 40 কেজি লৈ, আৰু পটাছ 15 কেজি দিব পাৰে। তাৰপিছত দানা 5ৰ পৰা 7-8 কেজি দিব পাৰে। সাৰ ছটিয়া হোৱাৰ পিছত আপুনি মাকৈ পেলাব লাগিব। এতিয়া মাকৈ বুলি ক'লে সকলো মাকৈয়ে ভাল। আপুনি এতিয়া কোনটো কোম্পানীৰ মাকৈ বয় সেইটো আপোনাৰ লগত কথা। এইবাৰ আমি চহা মাটিবিলাকত যিবিলাক মানে জীপাল কম আছে সেইবিলাক মাটিত আমি DKC 9081 বৈছোঁ, আৰু যিবিলাক দ মাটি সেইবিলাকত আমি পাইনুৰ বৈছোঁ, পাইনুৰ CC55 বৈছোঁ। এইখিনি পেলোৱাৰ পিছত আমি মৈ মাৰিছোঁ, ময়ো ট্ৰেক্টৰেদিয়ে মাৰিছোঁ। পিছত মাকৈ 15-20 দিন যোৱাৰ পিছত যেতিয়া 4টা বা 5টাকৈ পাত গজে তেতিয়া সেই মাকৈখিনি কোৰ মাৰোঁ। যদি সেইখিনি মাটি জীপাল আছে তেতিয়া আমি মাকৈটোত কোৰ মাৰি লৈ পানী দিওঁ, আৰু যি জীপ নাই তেতিয়া আমি পানী দি পেলাই কোৰ মাৰোঁ। কোৰ মৰাৰ পিছত আমি বিঘাত 10 কেজিকৈ এবাৰ ইউৰিয়াও দিছোঁ। তাৰপিছত ইউৰিয়া দিয়াৰ পিছত কোৰ মৰাৰ পিছত আমি এইখিনি মাটিত এসপ্তাহ 15 দিন যোৱাৰ পিছত পানী দিম। পানী দিয়াৰ পিছত বিঘাত আমি 1 বেগকৈ ইউৰিয়া দিম, আৰু আগত যে যদি কিবা সাৰ দিয়া নাছিলোঁ এই ইউৰিয়াৰ লগত মিক্স কৰি মাকৈৰ গুৰে গুৰে মিনিমাম 1 ইঞ্চি ফাকে ফাকে আমি সাৰবিলাক দিম। 2 মাহ বা 1 মাহ যোৱাৰ পিছত আকৌ সেই মাকৈখিনিত পানী দিম। তাৰপিছত দ্বিতীয়বাৰ পানী দিয়াৰ পিছত যেতিয়া মাকৈৰ কল আহিব বা মাকৈ ধৰিব ল'ব তেতিয়া আকৌ এবাৰকৈ পানী দিম। মাকৈখিনি ৰোৱাৰ পিছত প্ৰায় মাকৈ খেতি উঠোঁতে 6ৰ পৰা 7 মাহ হ'ব লাগে। এতিয়া ধৰক কাতি মাহ, এই মাকৈখিনি বহাগ মাহৰ ফাৰ্ষ্টত বা চৈতৰ লাষ্টত দিগি উঠিব। খেতিৰ বিষয়ত সকলো ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' থেংক ইউ।